নমস্কাৰ। বহুদিনৰ মূৰত মই আজি এটি কবিতা আপোনালোকৰ আগত আবৃত্তি কৰিবলৈ লৈছোঁহি। কবিতাটিৰ নাম কাকেয়াপৰীয়া। নমস্কাৰ। কাকেয়াপৰীয়া। দেউতাক এদিন মই সুধিছিলোঁ, দেউতা, এই যে বিশাল পথাৰেদি প্ৰতিপল এখনি নদী কলৈ যায় বৈ? অবিৰত বৈ থকা নদীখনৰ নাম কি? দেউতাই উত্তৰত মোক কৈছিল, স্বৰ্গৰ বৰুণ দেৱতাই বাৰিষাত যেতিয়া ধাৰাসাৰ বৰষুণ আহে, এইখনি নদী উপচাই দিয়ে। বাৰিষাত সতৰ বিপৰীত দিশত নদীখনেদি কালৰূপ ধৰি চপৰা চপৰে গৰা খহায়। সেয়েহে এইখন নদীক আমি মাতো উল্টা খুন্দা। এই কাৰণেই ৰাইজৰ চোকা নজৰত কাকেয়াই এটি নতুন নাম পাইছিল। আমি সদায়ে দেখি থকা তাহানি কালৰে এইখন নদীৰ নাম কাকেয়া। কাকেয়া ককায়ে সদায় মাছ ধৰিবলৈ যি ঠাইত বান্ধিছিল এটা জাহান, আজিকালি তাকেই কয় কাকেয়া জান। এতিয়া এইখন নদীক সকলোৱে কয় আমাৰ সুপৰিচিত, এয়া কাকেয়া নৈ। সময়ৰ গতিত এই অঞ্চলটোৱে পায় পৰিচয় কাকৈ জানা। এইখনি কাকেয়া নৈৰ পাৰত আমি গাঁৱলীয়া নিবাসী, এয়া আমাৰেই পৰিচয়, আমি কাকেয়াপৰীয়া। উল্টা খুন্দাত জীয়া মাছবিলাক সাঁতুৰি থাকে। চকুৰ আগত তাকে দেখি উল্টা খুন্দাত মাছমৰীয়াই মাছ মাৰে। উল্টা খুন্দাৰ পাৰে পাৰে বাৰিষাৰ সময়ছোৱাত গৰখীয়াই গৰু চৰায় আৰু প্ৰয়োজনত ঘাঁহ কাটে। উল্টা খুন্দাতেই গৰুৱে পানী খায়। বাৰিষাৰ পিছত উল্টা খুন্দাৰ পাৰৰ মুকলি পথাৰত গৰু ছাগলীয়ে ঘাঁহ খায়। ল'ৰা ছোৱালীহঁতে মিলিজুলি কাকেয়া পাৰত খেল ধেমালি কৰে আবেলিৰ সময়ত। কাকেয়া পাৰতো খেতিয়কে খেতি কৰে। ৰোৱনীয়ে ভুই ৰুই, দাৱনীয়ে ধান কাটে। বিদ্যাৰ্থীয়ে শিক্ষা লয় কাকেয়া পাৰৰ পঢ়াশালীত। ঠিক সেইদৰে মিস্ত্ৰীয়ে কাম কৰি কৰি কটায় আজীৱন এই কাকেয়া পাৰৰ কেঁচা মাটিত। কাকেয়া পাৰৰ শিলত বহি কাকেয়াপৰীয়া কবিসকলে একান্ত মনে কাকেয়া লোকজীৱনৰ কাহিনীৰ ওপৰত কবিতা ৰচে। ধন্যবাদ।